গৰু চুৰিৰ অপৰাধত এজনক আটক চিপাঝাৰ আৰক্ষীৰ দীৰ্ঘদিন ধৰি দৰং আৰক্ষীৰ মূৰৰ কামৰণি হৈ আছিল গৰু সৰবৰাহকাৰীজন আটকাধীন গৰু সৰবৰাহকাৰীজন চিপাঝাৰ বিজুলীবাৰীৰ পংকজ দাস বুলি জানিব পৰা গৈছে চিপাঝাৰ আৰক্ষী পূৰ্বৰ BNS 140-310-311 এক গোচৰৰ ভিত্তিত আটক কৰে ধৃত পংকজ দাসক বৰ্তমানৰ আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত গৰু চুৰিৰ অপৰাধত এজনক আটক চিপাঝাৰ আৰক্ষীৰ দীৰ্ঘদিন ধৰি দৰং আৰক্ষীৰ মূৰৰ কামৰণি হৈ আছিল গৰু সৰবৰাহকাৰীজন আটকাধীন গৰু সৰবৰাহকাৰীজন চিপাঝাৰ বিজুলীবাৰীৰ পংকজ দাস বুলি জানিব পৰা গৈছে চিপাঝাৰ আৰক্ষীয়ে পূৰ্বৰ BNS 140-310-311 এক গোচৰৰ ভিত্তিত আটক কৰে ধৃত পংকজ দাসক বৰ্তমানৰ আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে যোৱা বছৰ এটা কেছ ৰেজিষ্টাৰ হৈছিলে দুজন বৰপেটাৰ মানুহ তেওঁলোকে বেছি মাৰি আমাৰ বজাৰত তাৰ পৰা গৰু 8টা কিনিছিলে কিনি যেতিয়া ৰিটাৰ্ণ হৈ গৈছিলে গৈ থকা সময়ত বিজুলীবাৰী এৰিয়াটোত তাত মানে ৰাস্তাতে পিছফালৰ পৰা এখন বলেৰো গাড়ী আহিলে আহি তেওঁলোকক আগচি ধৰি পিষ্টল দেখাই তেওঁলোকক কি কৰিলে কিডনেপ কৰিলে মানুহকেইজনক কিডনেপ কৰি কিছু দূৰ আগত নি কিনে তেওঁলোকক এৰি দিলে দি কিনে তেওঁলোকৰ যিখিনি গৰু আছিলে 8টা সেই গোটেই গৰুকেইটা তেওঁলোকে লৈ গ'ল আৰু তেওঁলোকে পিছত আমাৰ থানাত নিজে খোজকাঢ়ি আহিলে আহি আমাৰ থানাৰ মানুহ গ'ল গৈ কিনে গাড়ীখনো বিচাৰি কিনে আনিলে আৰু ইণ্ডামিণ্ডাম আমাৰ যিহেতু আমাৰ কিছুমান আমাৰ নিজৰ ডেটাবেছ থাকে কোন মানুহ কেনেকুৱা হ'ব পাৰে তেনেকৈ এখেতক দেখাওঁতে তেওঁলোকে আইডেণ্টিফাই কৰিছে হয় এইজন মানুহেই আছিলে তেওঁলোকক যিহেতু মানে আমাৰ যিজন পংকজ দাস তেখেতক মানে তেওঁলোকে চিনাক্ত কৰিলে হয় এইজন মানুহেই আছিলে তেনেকৈ আমাৰ কেছটো মানে আগবাঢ়িলে ইনভেষ্টিগেশ্যন চলি আজি আমি বিশেষ মানে গম পাই কিনে খবৰ পাই আমি ৰাওনা হ'লোঁ বিজুলীবাৰীলৈকে আমাৰ এটা টীম এটা আমি গ'লোঁ গৈ কিনে আমি তাত গৈ কিনে তেওঁক আমি কৰায়ত্ব কৰিবলৈ আমি সক্ষম হ'লোঁ তেওঁৰ ঘৰৰ একদম ওচৰতে আৰু ৰাস্তা যিটো আছিল তাৰ পৰা আমি পটককৈ পালোঁ তেওঁ পলাব লৈছিলে আৰু পথাৰেৰে এনেকৈ পলাম বুলি সেইটো এটা হেৰি লৈছিলে তেতিয়া আমি কৰায়ত্ব কৰিলোঁ কৰি আমি বাকী তেওঁক আজি আমাৰ থানাত লৈ আনিলোঁ আৰু বাকী ইনভেষ্টিগেশ্যন চলিব তেওঁৰ লগত আৰু কোন আছিলে আৰু কোন তেওঁৰ মানে হেৰি আছিলে আৰু লগত তেওঁলোকৰ সেইবিলাক আমি চাম তেনেকৈ কি আছিলে পিষ্টলখিনি উদ্ধাৰ কৰিব পাৰি নেকি সেইখিনি আমি চাম নেক্সট আমি পৰৱৰ্তী পৰ্যায়ত সেনেকুৱাটো আমি বহুত খবৰ পাই থাকোঁ এনেকুৱা বহুত ছাছপেক্টেড তেওঁ মানে বহুত গৰু চৰু এনেকুৱা ধৰণৰ আমি বহুত খবৰ পাওঁ তেনেকুৱা ধৰণৰ আমাৰ বহুত কি আছে কিন্তু আমাৰ সেইটো আণ্ডাৰ ইনভেষ্টিগেশ্যন আমি এইখিনি এতিয়াই ডিছক্ল'জ কৰি দিয়াটো অলপ ঠিক নহ'ব আৰু যিহেতু মানে এইটো এটা চেঞ্চিটিভ মেটাৰ বস্তুখিনি আমি আৰু ভালকৈ চাই লৈ তেতিয়া আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক জনাম তেনেকুৱা থাকিবও পাৰে আমি এইবিলাক এতিয়া আমি চাম কি আছে কিনে যিহেতু কমপ্লেইনটোৱে আছিলে 2টা পিষ্টল দেখুৱাই তেওঁলোকক সেইটো কৰিছিলে গতিকে আমি চাওঁ কি কেনেকুৱা কি ওলাই সেইখিনি আমি ইনভেষ্টিগেশ্যনত ওলাব নাই সেইটোতো মানে তেওঁলোকে ধৰি লওক গাড়ীখন তেওঁলোকৰ মানে হেৰি যিখন গাড়ী তাৰমানে আপোনাৰ ভিক্টিম পাৰ্টিৰ আছিলে সেইখন অনা গৈছিলে থানাত তেতিয়াই মানে যেতিয়া ৰেজিষ্ট্ৰেশ্যন সময় এতিয়া কৰা নাই আমি চাওঁ এতিয়া কি মানে তাত ইনভলভ থকা কি পাওঁ নাপাওঁ আমি কিবা যদি টুলছ হওক কিবা হওক কেনেকুৱা কি আছিলে আমি পালে এইটো সময়তে আমি একশ্যন ল'ম ধাৰাটো আমাৰ আছিলে BNSৰ 140/3, 310/2 আৰু 311 তিনিটাই আছিলে আৰু এটা তাৰে নন বেলেবল আছে তেনেকুৱা